নমস্কাৰ, মোৰ বুটিক সবিতাস কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই masraj xutar কেইযোৰমান কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এইখন ৰেডত আছে আনাকাটা গামোচা, এইখন ৰেড আৰু গ্ৰীণত আছে আনাকাটা গামোচা, এইখন ৰেডত আছে চিংগুল চাদৰ আনাকাটা, খুব ধুনীয়া। এইখন এখন আছে ৰেড আৰু গ্ৰীণত চিংগুল চাদৰ আনাকাটা। এইযোৰ খুব ধুনীয়া, পিংক আৰু গুণাৰে গোটেই গাত কাম কৰা আছে, এইযোৰো খুব ধুনীয়া। বাকী এইবোৰ চব জোৰা, এইযোৰ পখিলা ডিজাইনত আছে, খুবেই ধুনীয়া কাপোৰখিনি। চাই লওকচোন, এইখিনি কালাৰ অৰেঞ্জ আছে, পিংক আছে, য়েল্লো, গোটেইকেইটা ৰঙৰে আছে, গোলপীয়া সেউজীয়া গোটেইকেইটা কালাৰৰে আছে। খুব ধুনীয়া কাপোৰবোৰ। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব, স্ক্ৰীনশ্বট লৈ ইয়াতে স্ক্ৰীনত থকা নাম্বাৰত যোগাযোগ কৰিব। আৰু যিসকলে ভিডিঅ' মোৰ চাই তেখেতসকললৈ মোৰ অশেষ ধন্যবাদ। আৰু যিসকলে ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেনেহ'লে মই আগবাঢ়ি যোৱাত সহায় হ'ব। তো এইবোৰ হৈছে চিংগুল চাদৰ, এইবোৰ জোৰা, এইবোৰ চিংগুল চাদৰ, এইবোৰ জোৰা আছে। খুবেই ধুনীয়া কাপোৰখিনি। এইবোৰ আমি নিজৰ শাল আছে, নিজৰ শালত বনাওঁ। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব, লৈ স্ক্ৰীনত থকা নাম্বাৰত যোগাযোগ কৰিব। তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। যদি আপোনালোকে নিজে ডিজাইন দিয়ে তেনেহ'লেও আমি তেনেকুৱা যিকোনো ডিজাইন আমি অৰ্ডাৰ লওঁ। এইবোৰ কাপোৰ পিন্ধিবলৈ খুব কমফৰ্টেবল, দেখিবলৈও ভাল লাগে। এইবোৰ চিংগুল চাদৰ।